দিয়া প্ৰশ্নৰ উত্তৰ লিখক। উদ্ভৱ কালৰ অসমীয়া সাহিত্য বুলিলে কি বুজায়? উদ্ভৱ কালৰ অসমীয়া সাহিত্যৰ অন্তৰ্গত ডাকৰ বচন বা লোক সাহিত্যৰ যিকোনো এবিধৰ বিষয়ে এতিয়া আলোচনা যুগুত কৰক। উত্তৰ: প্ৰত্যেক জাতিৰে নিজস্ব ভাষা আছে আৰু সেই ভাষাৰ মাধ্যমত জাতিৰ সাহিত্য গঢ়ি উঠে। ভাষা বৃক্ষৰ সাহিত্য সৌৰভময় পুষ্পৰূপ জাতীয় সাহিত্য। জাতিৰ আকাংক্ষা আনন্দ বেদনা আৰু ভাৱ কল্পনা প্ৰকাশৰ থল। বৰ্তমান অসমীয়া সাহিত্য হেজাৰ বছৰৰ ক্ৰম পৰিণতিৰ ফল। ভাষা নোহোৱাকৈ সাহিত্যৰ সৃষ্টি হ'ব নোৱাৰে। খ্ৰীষ্টীয় দশম একাদশ শতিকাৰ আগতে অসমীয়া ভাষা বুলি এটা স্বতন্ত্ৰ ভাষা নাছিল। ভাষাই যেতিয়া বিভিন্ন ভাৱ অনুভূতি আৰু অৱস্থা প্ৰকাশ কৰিব পৰা শক্তি অৰ্জন কৰে আৰু উচ্চাৰণ কৰা বিভিন্ন ধ্বনি চাউণ্ড বুলিবলৈ সাংকেতিক চিহ্ন বা হাৰ্ব সৃষ্টি কৰি লিখাৰ পদ্ধতি প্ৰৱৰ্তন কৰে, তেতিয়াৰ পৰা সাহিত্যৰ প্ৰকৃত বুৰঞ্জী আৰম্ভ হয় বুলি ক'ব পাৰি। কিন্তু ভাষাই লিখিত অৱস্থা পোৱাৰ আগতেই যে কোনো সাহিত্যৰ উদ্ভৱ নোহোৱা নাছিল তেনে কথা ক'ব নোৱাৰি। শিলালেখ অমৰ ফালি আদিত খোদিত কৰা লিপি আৰু তাৰ অৰ্থৰ উদ্ধাৰ আৰু বিশ্লেষণ প্ৰাচীন স্তৰৰ অসমীয়া সাহিত্যৰনো কেনে ৰূপ হ'ব পাৰে তাৰ ধাৰণা আগবঢ়ায়। ভাষা হৈছে জাতিৰ সাহিত্যৰ মূল বাহক। উদ্ভৱ কালৰ অসমীয়া সাহিত্য বুলি ক'লে আমি উদাহৰণস্বৰূপে এনেধৰণে আলোচনা আগবঢ়াব পাৰোঁ। আমি যদি আমাৰ ওচৰ চুবুৰীয়া পৰ্বতীয়া জাতিবোৰলৈ লক্ষ্য কৰোঁ, তেওঁলোকৰ বহুতৰে লিখিত সাহিত্য নাই। কিন্তু মুখে মুখে প্ৰচলিত গীত মাত আৰু সাহিত্যৰ প্ৰচলন আছে। অসমীয়া ভাষাটো তেনেধৰণৰ লোকগীত, সাধুকথা আৰু প্ৰবচন হয়তো প্ৰচলিত আছিল। পুৰুষানুক্ৰমে মুখে মুখে প্ৰচলিত হৈ অহা লোকগীতসমূহ বিভিন্ন যুগৰ পৰিৱেশৰ প্ৰভাৱত পৰি মূৰ সলাই ভাষাই আধুনিক গঢ় লয়, সাজ-সজ্জা নতুন হয়। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ অসমীয়া সাহিত্যৰ চানেকিত গীতিযুগ বুলি অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটোক নিদৰ্শন কৰিছে। দৰাচলতে সপ্তম শতিকাত অসমীয়া ভাষাই প্ৰকৃত অপভ্ৰংশ স্তৰ অতিক্ৰম কৰি স্বতন্ত্ৰ ৰূপ পৰিগ্ৰহণ কৰা নাছিল। স্বতন্ত্ৰীয়া ৰূপ নাগালেণ্ড জনসাধাৰণে প্ৰাক অসমীয়া এটা জনভাষা নিশ্চিত হৈছিল। এই ভাষাটোৰ পৰাই উফৰি যোৱা দুই এটা শব্দ দ্বাদশ শতাব্দীৰ পূৰ্বৰ ত্ৰাম্য খানবোৰত পাওঁ। গতিকে প্ৰাক অসমীয়া জনভাষাত গীতমাত ৰচিত হোৱা আৰু সেই গীত মাতৰ কিছু অংশই ৰূপ সলাই পৰৱৰ্তী যুগত অসমীয়া ৰূপে পৰিচিত হোৱা একো স্বাভাৱিক নহয়। সমালোচকে গীতবোৰক আদি যুগত স্থাপন কৰাৰ প্ৰধান যুক্তি হ'ল যে সকলো ভাষাৰ লিখিত আৰু পৰিমাৰ্জিত সাহিত্য সৃষ্টি হোৱাৰ আগতে জনসমাজে মৌখিক গীত-নাটৰ মাজেদি সামূহিক জীৱনৰ আশা-নিৰাশা, প্ৰেম-প্ৰীতি, আনন্দ উৎসৱত ভাৱ ফুটাই তোলে। অসমীয়া ভাষা-ভাষী লোকসকলেও লিখিত তথা পৰিমাৰ্জিত সাহিত্য সৃষ্টি কৰাৰ আগতে মৌলিক সাহিত্যৰ যোগেদি জীৱনৰ নানান অভিব্যক্ত প্ৰকাশ কৰিছিল। এই মৌলিক সাহিত্যসমূহে বৰ্তমান অসমীয়া সাহিত্যৰ সৌষ্ঠৱ আৰু শোভা বৰ্ধন কৰিছে। অসমীয়া লোক সাহিত্যৰ প্ৰধানকৈ লোকগীত, ফকৰা যোজনা আৰু প্ৰবচন, সাধুকথাৰ উপৰিও মন্ত্ৰ সাহিত্য, ডাকৰ বচন সমূহো উদ্ভৱ কালৰ অসমীয়া সাহিত্য বুলি জনা যায়। উদ্ভৱ কালৰ অসমীয়া সাহিত্যৰ অন্তৰ্গত ডাকৰ বচন সম্পৰ্কে আলোচনা আগবঢ়োৱা হ'ল। অসমৰ অসমীয়াৰ ব্যৱহাৰিক জীৱনত, বিশেষকৈ কৃষিজীৱি সমাজত ডাক পুৰুষৰ বচনবোৰৰ মূল্য আৰু প্ৰভাৱ বিশেষ পোৱা দেখা যায়। অসমীয়া নিৰক্ষৰ জনসাধাৰণৰ বাবে ডাকৰ বচন বেদৰ বাণীৰ দৰে ব্যৱহাৰিক জ্ঞানৰ এখনি মৌখিক বিশ্বকোষ। তেওঁলোকে বেদ নামানিব পাৰে, কিন্তু ডাকৰ বচন তেওঁলোকৰ হাড়ে হিমজুৱাই মিলি আছে। ডাকৰ বচনসমূহ কেৱল অসমতেই নহয়, বংগদেশ, বিহাৰ আদি ঠাইতো প্ৰচলিত আছে আৰু সেই ঠায়ে ডাক পুৰুষক দাবাও কৰিছে। জনপ্ৰবাদ আৰু ডাক পুৰুষেৰ জীৱন থকা এখন অবাছনীয় চৰিত্ৰপুথিৰ মতে, ডাক পুৰুষে বৰপেটা অঞ্চলৰ লেহী ডাঙৰা গাঁৱত জন্ম লাভ কৰে। ডাক চৰিতৰ মতে ডাক কুমাৰীৰ সন্তান। মাকৰ বহুত দিনলৈ সন্তান হোৱা নাছিল। এদিন বৰাং মিহিৰ মুনি তীৰ্থ কৰিবলৈ আহি কুমাৰৰ ঘৰৰ অতিথি হিচাপে থাকে আৰু কুমাৰণীৰ সেৱা শুশ্ৰূষা কৰাত সন্তান হ'বলৈ বৰ দিয়াত সেই অনুসাৰে ডাকৰ জন্ম হয়। চৰিত্ৰ পুথিৰ মতে লৰালি কালত সমনীয়াৰ লগত ভেট তুলিবলৈ যাওঁতে লগৰীয়াই পানী পেলাই মাৰে। ডাকে এদিন এনিশা লৈ জন্ম গ্ৰহণ কৰা বুলিও প্ৰবাদ পোৱা যায়। গতিকে চৰিত্ৰ পুথিত আৰু প্ৰবাদৰ মাজত সমাজ সত্যতাৰ শ্ৰুতি থকা দেখা পোৱা যায়। ডাক শব্দৰ অৰ্থ হৈছে উচ্চাৰণ কৰা, সম্বোধন কৰা বা আহ্বান কৰা। গতিকে যিবোৰ উপদেশ সমাজত কেনেকৈ চলিব লাগে সকীয়াই দিয়ে, সেয়াই হয়তো ডাক স্বৰূপে নিষিদ্ধ লবে
ডাকৰ বচন সমূহত অসমীয়া সমাজৰ অভিজ্ঞতাৰ ভালেমান দিশ যেনে ধৰ্ম প্ৰকৰণ, ৰন্ধন প্ৰকৰণৰ, গৃহিণী লক্ষণ, পুৰুষ লক্ষণ, স্বাস্থ্য লক্ষণ, কৃষি লক্ষণ, বৰ্ষা লক্ষণ, জ্যোতিষ প্ৰকাশ প্ৰভৃতি বিভিন্ন বিষয়ৰ লাগতিয়াল কথা সন্নিৱিষ্ট কৰা হৈছে। ডাকৰ বচনৰ দৰে প্ৰচলিত কিছুমান কথা অসমৰ লগতে ভাৰতৰ অন্যান্য প্ৰচলিত আৰু এইবোৰ সনা ডক্টৰ দছ ভট্টৰী প্ৰভৃতি বিভিন্ন ব্যক্তিৰ নামৰ সৈতে এই বচনসমূহ জড়িত হৈ থকা দেখা যায়। মানুহৰ সৌন্দৰ্যবোধত দোলন দি যাব পৰা সুকুমাৰ ভাৱ কল্পনাৰ প্ৰকাশ ঘটা নাই, কিন্তু কম কথাতে যে থোৰতে ব্যৱহাৰিক সত্য আৰু অভিজ্ঞতা একোটি ৰূপ দিয়া অসামান্য দক্ষতা ফুটি উঠিছে আৰু তাতকৈ ইয়াৰ মূল লক্ষ্য বচনবোৰত কৃষিজীৱী সমাজ এখনৰে চিত্ৰ প্ৰদানকৈ ৰচিত হোৱাৰ সময়ত সমাজে জনজাতীয় কৌলিক কৃষি ব্যৱস্থা বা পদ্ধতি অতিক্ৰম কৰি সমান্তৰান্ত্ৰিক ব্যৱস্থাক উপনীত হৈছিল। হিন্দু ধৰ্মৰ বৰ্ণাশ্ৰম ব্যৱস্থা, পাপ পূৰ্ণ স্বৰ্গ নৰক ধাৰণাৰ ধৰ্মশাস্ত্ৰৰ বিধান, নাৰী ধৰ্ম, সতীৰ ধাৰণা, তীৰ্থ ভ্ৰমণ, জ্যোতিষৰ ফলাফলত বিশ্বাস এইবোৰ ডাকৰ বচনত প্ৰচলিত হৈছে। নাগৰিক জীৱন বা সত্যতাৰ আধাৰ ডাকৰ বচন নাই। বজাৰ উল্লেখ আৰু ৰাজ ধৰ্মৰ সামান্য আচুৰ কোনো ডাক বচনত উল্লেখ কৰা যায় যদিও ৰজাৰ ওপৰত কোনো গুৰুত্ব দিয়া হোৱা নাই। জনসাধাৰণ জীৱনৰ প্ৰয়োজনীয় প্ৰায়বোৰ জ্ঞান বা মানৱীয় বৃত্তিৰ সৈতে জড়িত কথা ডাকৰ বচনত ঠাই পাইছে। অসমীয়া সাহিত্যৰ ৰূপৰেখাৰ প্ৰচক মৎস্য নেওগৰ ভাষাত চেৰখালী বা প্ৰকৃত সতীত পোৱাটো বা সন্তানক কেনেদৰে ৰাখিব লাগে, কেনেদৰে পৰিচৰ্যা কৰিব লাগে আৰু কি লক্ষ্য পালন কৰিব লাগে, সকলোখিনি ডাকৰ বচন আছে। তিব্বতীয় ভাষাত ডাক মানে জ্ঞান, গতিকে ডাকৰ বচন মানে জ্ঞান বচন। উদাহৰণস্বৰূপে ডাকৰ নাম গ্ৰন্থখনৰ অৰ্থ হৈছে জনসাধাৰণৰ সাগৰ। এই গ্ৰন্থখনত জ্ঞান উপদেশ বিস্তৃত হৈছে। অসমীয়া ডাকৰ বচনসমূহত সন্নিৱিষ্ট কৰা কেইটামান বিষয়বস্তুৰ প্ৰচলনৰ নিৰ্দেশ উদাহৰণস্বৰূপে দাঙি ধৰা হ'ল। ধৰ্ম প্ৰকৰণ, পৌৰাণিক কালত জনকল্যাণৰ বাবে বৃক্ষৰোপণ, পুখুৰী খন্দা, মঠ মন্দিৰ নিৰ্মাণ আদি কৰ্মত গুৰুত্ব দিয়া হৈছিল। তেৰাসে ধৰ্মক ধৰিবা জানি, পুখুৰী খানিয়া ৰাখিবা পানী, বৃক্ষৰোপণত অধিক ধৰ্ম, মঠ মন্দিৰ গুৰুত্বৰ কৰ্ম। এই আছিলে এইটো কুৱেশ্যনৰ এনচাৰ। থেংক ইউ।